हेलो दोस्तों, आप लोग देख रहे हो यार हनन चैनल। मैं हूं हनन। एक्चुअली आज मैं कोई टेक वीडियो नहीं बना रहा हूँ और ना कोई किसी के बारे में कोई सॉफ्टवेयर का अपडेट दे रहा हूँ, कुछ नहीं। इसलिए ऐसा चीज़ के बताने वाला हूँ जो कि असम में एक लड़का है जिसका नाम है शुकुर अली। सॉरी कुकुर अली, शायद शुकुर अली है बा दोस्तों, नाम तार शुकुर अली। আপুনি দেখি আছে ইয়াৰ হনন চেনেল। মই এতিয়া লাডাখৰ পৰা কৈ আছোঁ, লাডাখত আছোঁ মই, কিন্তু ফেচবুকত আৰু ইউটিউবত আহি থাকে শুকুৰ আলী কুকুৰ আলী নামৰ এজন ল'ৰা, অসমৰে BTCৰ হয় বা ধুবুৰী ডিষ্ট্ৰিক্টৰ হ'ব পাৰে। কিন্তু মানে আমি সেই ল'ৰাজনক কিয় ইমান ফেমাছ কৰি আছোঁ? সি কথা পাতিব নাজানে, না কিবা নলেজ আছে তাৰ, না কিবা হেৰি লাইনত কথা পাতিব পাৰে, না একো নাজানে। সি জিৰ' নলেজ মানুহজনক আমি কিয় ছাপোৰ্ট কৰি আছোঁ, কিয় তাৰ পিছে আমি মিডিয়া লাগি আছোঁ, তাক ফেমাছ কৰি আছোঁ, কিয় এনেকুৱা হৈ আছে? মই এইটো গম পোৱা নাই। আপোনালোকে কমেণ্টছত জনাব কিয় তাক ইমান ফেমাছ কৰি আছে মানুহবিলাকে। চাওক, এটা ভিডিঅ' চাওক। সি নিজে কথা কোৱা লেংগুৱেজ নাজানে, সি কথা কি কৈ আছে সেইটো নাজানে। তাক আমি কিয় তাৰ পিছে পিছে আমি হেৰি তাক ছাপোৰ্ট কৰি আছোঁ, তাক ভিডিঅ' বনাই আছোঁ। আৰু কি ক'ম আৰু ক'ব মন নাই। চাওক, ভিডিঅ'টো চাই লওক, আপোনালোকে তাৰ অৱস্থাটো চাই লওক। तो शुक्र अली भाई, तो आप तो हार गए, तो क्या बोलना चाहेंगे आप देशवासी से? बहुत का अच्छा हुआ लगे। हम तो हार गया तो बहुत अच्छा लोग है, तो हम लेकिन धुबरी का और बैकआउट प्लेस है तो हम काम करेंगे। जो इतना काम में हम जितना लगे तो हम काम करेंगे, तो राइस में लिए हम काम करेंगे। अच्छा, आपका विधायक है निजानुर रहमान, उनके बारे में क्या बोलेंगे? उसका काम नहीं, हमारा डिस्ट्रिक्ट होमस्टिक किसा काम कर रहा है, कुछ काम नहीं होगा। तो इसका जी का ये तो घर में था गए, कोई काम नहीं होता है। अच्छा, वो तो बदरुद्दीन अजमल के बारे में क्या बोलेंगे? आजमल का है आपका जय होगा तो आपका चल गया, तो ऐसा 5 बरस का नहीं आ जाए तो हमारा डिस्ट्रिक्ट में हम नहीं देखा है। राज्य का कैसा चला है तो कैसा हुआ, राज्य का कैसा में चल रहा है वो नहीं देखा है। तो मैं चल गया तो 5 बरस के पीछे का आपका आ जाए आपको। तो मैंने 5 वर्ष के बाद आप इलेक्शन खेलेंगे? हम 5 बरस में इलेक्शन खेलेंगे। तो धन्यवाद। হেল্ল' দোস্ত, চালে আপোনালোকে কেনেকুৱা তাৰ অৱস্থা। আৰু সি এক মানে ক'বই নাজানে, সি ভাষা নাজানে, না অসমীয়া জানে, না বেংগলী জানে, না ইংলিছ জানে। ইংলিছটো শুনিলে আপুনি হাঁহি হাঁহি মৰিব। তাৰ ইংলিছ শুনিব ইচ্ছা আছে, চাই লওক। ইংলিছটো শুনাই দি আছোঁ, চাওক। অলপ টাইম স্কুলত আহি আছে চাগে। ফুল মানে ফ্ল্যাট I am to help me to because the giving the lockdown, so better poor people, very poor people. দোস্ত, কিয় আমি ভাল এটা মানুহক বা এডুকেটেড মানুহক কিয় ছাপোৰ্ট নকৰোঁ? আমি কিয় তাৰ পিছে কিয় ফুৰি আছোঁ? তাক কিয় আমি ইমান ফেমাছ বনাই আছোঁ? তাক কিয় আমি ইমান ওপৰত লৈ গৈ আছোঁ? মই চিন্তা কৰি মানে ভাবিবই নোৱাৰোঁ, মানুহ ইমান তলত যাব পাৰেনে যে এনেকুৱা এটা ল'ৰাক আমি ছাপোৰ্ট কৰি আছোঁ। সি নিজৰ ভাষা নাজানে, সি একো কথা পাতিব নাজানে, সি একো কোনটো পাৰ্টিত আছে সেইটো পাৰ্টিৰ নামটো ভালকৈ ক'ব নাজানে, সি মিনিষ্টাৰৰ নাম ভালকৈ ক'ব নাজানে। তাৰ চব মানে কি ক'ম আৰু। তথাপিও আমি কি কৰি আছোঁ, নিউজ চেনেল কিছুমান আছে তাৰ পিছে পিছে ফুৰি থাকে, তাক মানে ওপৰত তুলিবৰ কাৰণে। কি দৰকাৰ আছে? এটা ভাল সেইটো এৰি এটা ভাল এটা হেৰি কৰক, যে এটা গৰীব মানুহৰ ঘৰত যাওক, এটা ক'ত এটা কিবা প্ৰব্লেম হৈ আছে সেইটো ভিডিঅ' কৰক, কেপচাৰ কৰক। সেইটো নকৰি আপোনালোকে কি কৰি আছে, এনেকুৱা এটা ল'ৰাৰ মানে ভিডিঅ' বনাই আপোনালোকে ফেমাছ কৰি আছে তাক। মানে সি সেইটো যোগ্য নহয়। সি এটা মানে কি ক'ম, সি মানে আৰু যিজন ল'ৰাই এটা কথা পাতিব নাজানে, তাৰ কোনো লাইন নাই, কথা কি ক'ব নক'ব একো হেৰি নাই, সেইটো মানুহৰ পিছে আমি তাক ইমান ফেমাছ কৰি আছোঁ, সেইটোতো বেয়া কথা। আৰু ইমান নিউজ চেনেলবিলাক কিয় তাৰ পিছে পিছে ফুৰি আছে, মই এইটো গম পোৱা নাই। আপোনালোকে যদি গম পাইছে প্লিজ কমেণ্টছত লিখি দিব, মই চাম আৰু কিয় এনেকুৱা মানুহে
আৰু ইণ্টাৰেষ্টিং কথা আৰু এটা আছে যে তাতে এটা ভিডিঅ' চালে আপুনি জমনি মানে ইমান হাঁহিব। চাওক, মই দেখুৱাই আছোঁ ভিডিঅ'টো, তাৰপিছতে আপোনালোকে ক'ব। আজি চাওক, আমি এইখানে আহিবলগীয়া হৈছোঁ আজমলৰ কাৰণে আহিবলগীয়া হৈছে, কাৰণ আজমল এটা সন্ত্ৰাসবাদী। পাকিস্তানৰ মানে কেনেকুৱা সন্ত্ৰাসবাদী পাকিস্তানত মানে ট্ৰেডিং দিয়ে, সেইটো সেই ট্ৰেডিং আজমলৰ ডাঙৰীয়া তেখেতে লোৱাৰ কাৰণে সিদ্ধান্ত লৈছে। হেল্ল' দোস্ত, ভিডিঅ'টো চালে আপোনালোকে চোৱাৰ পিছত চাওক, নিজে চাওক কি অৱস্থা তাৰ। হেৰি মানে কেতিয়াবা ছমাহৰ আগতে এটা পাৰ্টিত থাকে, তাৰপিছত আৰু এটা পাৰ্টিত আহে, আৰু এটা পাৰ্টিত কেতিয়াবা কয় MLA খেলিম, কেতিয়াবা MP খেলিম, কেতিয়াবা কয় বদৰুদ্দিন আজমলৰ এগেইনষ্টত খেলিব। সি এটা কি মানুহ যে কাৰ এগেইনষ্টত কি ভোট পাবই? আই থিংক তাৰ নিজৰ ঘৰৰ মানুহে তাক ভোট নিদিব, আৰু আমি কিয় তাৰ পিছে পিছে ফুৰি থাকোঁ, তাৰ কাৰণে ভিডিঅ' বনাই থাকোঁ। কি আমি মানে নিউজ চেনেলবিলাক ইমান তলত যাব পাৰেনে আমাৰ অসমৰ? মই অসমৰ পৰা বাহিৰত বহি আছোঁ, আমি চাই আছোঁ কিছুমান মানুহ, অসমৰ বাহিৰৰ মানুহো অসমীয়া বুজি পায়, কাৰণ সিহঁতে পূৰা ইণ্ডিয়াত ফুৰে। কি কয় কিছুমান মানুহে কয়, যিবিলাক মানুহ ৱেষ্ট বেংগলৰ মানুহ অসমীয়া বুজি পায়, সিহঁতে মোক কয় কি সেইটো কি পাগল, সিয়ে ইমান ফেমাছ দি আছে, ইমান মিনিষ্টাৰে তাক টপি পিন্ধাই আছে, মিনিষ্টাৰে তাক ঘৰত মাতি আছে, কি হয় সেইজন? মই তেতিয়া লাজ পাব লাগে যে ইয়াৰ লাজ পাওঁ তেতিয়া মই যে এনেকুৱা ল'ৰা এটাক ইমান আগলৈ পঠাই আছে আমাৰ নিউজ চেনেলবিলাকে। সেইটো মানে বিৰাট হাঁহি লগা জমনি লগা কথা। যিয়ে ন কি ক'ম, আই থিংক আপোনালোকে অলপ বুজি পাব। তাক ইমান ফেমাছ নকৰিব, সি এটা পাগল ল'ৰা। সি এটা নামটো তাৰ ভুলে চুকুৰ হৈছে, কুকুৰ হ'ব লাগিছিলে, কুকুৰ আলি। কিন্তু মানে মই ৰেচপেক্ট কৰোঁ তথাপিও চুকুৰ আলি। কিন্তু মানে তাক ইমান ফেমাছ নকৰিব। এটা মানুহক ফেমাছ কৰক। কিবা নিউজ বনাব খুজি আছে যদি ভাল এটা জেগাত যাওক, ইয়াতে গৰীব মানুহক হেল্প কৰক, তাৰ ভিডিঅ' দেখুৱাওক, মানুহে গম পাব। এইটো নকৰি আপোনালোকে চিপ TRPৰ কাৰণে এনেকুৱা মানে মানুহ ভাল নাপায় যে আপুনি এনেকুৱা ভিডিঅ' বনাই নিউজ চেনেলত দিব, কৰিব। মানুহে ভাল নাপায়, মই ভাল নাপাওঁ, মোৰ নিচিনা বহুত আছে, সিহঁতেও বেয়া পায়। আপোনাৰ চেনেলটো দেখা বন্ধ হৈ যায়। যিয়ে নহওক, মই ভাবিছোঁ আপোনালোকে অলপ যিবিলাক ৰেকৰ্ডিং কৰিব, ভিডিঅ' বনাব সিহঁতৰ ভালকৈ অলপ চাই চিন্তি বনাব। এনেকুৱা মানুহক ওপৰত নপঠাব, এনেকুৱা মানুহক ফেমাছ নকৰিব আপোনালোকে। অনুগ্ৰহকৈ আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট থাকিলে। আৰু কি ক'ম, আৰু মই একচুৱেলি এতিয়া অসমৰ বাহিৰত আছোঁ, আৰু অলপ অসমীয়া সেইটো কাৰণে অলপ প্ৰব্লেম হৈ আছে, কাৰণ ইয়াতে বেছিভাগ আমি হিন্দীতে কথা পাতোঁ, সেইটো কাৰণে অলপ হেৰি হৈ যায়। সেইটো কাৰণে অলপ ক্ষমা খুজিছোঁ। আৰু মোৰ এনেকুৱা ভিডিঅ' মই আপলোড কৰি থাকোঁ। মোৰ চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু বেল আইকনটো বজাই দিব। থেংক ইউ।